ভাৰতৰ জাতীয় পতাকাক অপমান। অশোক চক্ৰ সলনি আঁকি দিলে কাচি জোন আৰু তৰা। কিন্তু ক'ত কৰিছে এনে কাণ্ড? আকাৰ সলনি কৰি উত্তোলন কৰিলে এই বিতৰ্ক পতাকা। এই দৃশ্য বিহাৰৰ মুজাফৰপুৰত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ইতিমধ্যে গাঁওবুঢ়াৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ। একাধিক ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। এতিয়া চাওঁ আহক সেই বিতৰ্কিত ভিডিঅ'টো। এতিয়া শুনক আৰক্ষী বিষয়াজনে কি কয়। अभी तो जस्ट सामने आया है, तो डीएसपी पूर्वी को अभी जा रहा है इसको वेरीफाई करा लेने के लिए। ठीक है, घटना की सत्यता पता चलने पर अगर ऐसे बात होगी तो नियम संगत कार्रवाई की जाएगी।